সংগ্ৰামক আদৰিবলৈ ব্যাপক প্ৰস্তুতি বেংবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰ সমাগত বিটিসি নিৰ্বাচন তুংগত এতিয়া নিৰ্বাচনৰ বতাহে আকাশ বতাহ কপাই তুলিছে এনেহেন সন্ধিকণত অহাকালি উদালগুৰি জিলা 34 নম্বৰ খালিংদুৱাৰ পৰিষদীয় সমষ্টিৰ অন্তৰ্গত বেংবাৰীত আয়োজন কৰা হৈছে বিশাল নিৰ্বাচনী জনসভা প্ৰায় 15,000তকৈ অধিক ৰাইজ বহিব পৰাকৈ সাজু কৰা হৈছে মঞ্চ সকলোৰে দৃঢ় বিশ্বাস চতুৰ্থবাৰৰ বাবে চৰকাৰ গঠন কৰিব বিপিএফে টংলাৰ পৰা অৰূপ বড়োৰ ৰিপৰ্ট নিউজ 24 বডলেণ্ড ধন্যবাদ होयो आरो लोगोसे जोंनि हाग्रामा सारखौबो आङो धन्यबाद होयो आरो लोगोसे जोंनि एम सार बनजार दैमारिखौबो आङो गोसो गोरबोजों धन्यबाद होयो फैबाय थानाय इलेक्शनाव जोङो सारखौनो जोङो देरहाहोगोन आरो बिपिएफ हान्जायानो देरहाथारगोन जों बेखौ आसा खालामो रेसिडेन्सि चेयारमेन आमार अहाकाली 22 तारिख रविवार आमार शिव सारर प्रग्राমৰ কাৰণে আমি আমাৰ 10টা ভিচিডিসি অন্তৰ্গত আমাৰ ইয়াতে লোৱা হৈছে ইয়াতে আমি 15,000 আমি মানুহ গোটাব বিচাৰিছো ইয়াতে আমি আজিলৈ আমি পৰিস্থিতি সম্পূৰ্ণ আজি ৰাতি ভিতৰত সম্পূৰ্ণ কৰিম অহাকালিলৈকে আমাৰ বিভিন্ন ঠাইৰ পৰা আমাৰ খালিংদুৱাৰ সমষ্টি অন্তৰ্গত 10টা ভিচিডিসিৰ পৰা কমেও 15,000 মানুহ আমি গোটাব কৰে আমি সক্ষম হ'ম বুলি আমি আশা ৰাখিছো কোন কোন থাকিব ইয়াতে আমাৰ হাগ্ৰামা থাকিব আৰু সাৰ থাকিব আৰু আমাৰ মিনিষ্টাৰ থাকিব ৰিহন দৈমাৰ থাকিব আৰু আমাৰ বঞ্জাৰ সাৰ লোকেল সমষ্টিৰ MCL বঞ্জাৰ থাকিব বলে ধন্যবাদ জনালো যেহেতু আমাৰ প্ৰস্তুতি কেনেকুৱা ধৰণৰ চলি আছে সম্পূৰ্ণ ভাল চলি আছে আমাৰ বৰ্তমান বেংবাৰী হাই স্কুল খেলপথাৰ যেটো আমাৰ বিপিএফৰ অহাকালি যেটো হ'বলগীয়া আমাৰ অধিৱেশন তাতে আমাৰ হাগ্ৰামা মহিলাৰ ডেপুটেট আহিব গতিকে আমি সম্পূৰ্ণ প্ৰস্তুতি চলাই আছো কিমান মানুহ সমাগম হ'ব আমি 15 পৰা 18,000 তো সম্পূৰ্ণ সমাগম হ'ব অনলি খালিংদুৱাৰ to News 24 Bodoland. News 24 Bodoland YouTube channel. Please subscribe and click on bell icon. Thanks.